নমস্কাৰ আপোনালোক সকলোকে মোৰ এই এডুকেশ্যন উইথ এনজয়মেণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত সাক্ষৰতাৰ তৃতীয় আৰু প্ৰধান কৌশল পাঠোদ্ধাৰ ডিকোডিঙৰ বিষয়ে আলোচনা কৰিম। পাঠোদ্ধাৰ, যাক আমি ইংৰাজীত ডিকোডিং বুলি জানো। পাঠোদ্ধাৰ হৈছে ধ্বনি সজাগতাৰ পিছৰ পৰ্যায় FLN বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা মিছনৰ জৰিয়তে সাক্ষৰতাৰ ওপৰত বিশেষভাৱে জোৰ দিয়া হৈছে। তেনে ক্ষেত্ৰত এগৰাকী ছাত্ৰ ছাত্ৰীক বা এগৰাকী শিক্ষাৰ্থীক আমি সাক্ষৰতাৰ ক্ষেত্ৰত সফলভাৱে আগুৱাই নিবলৈ হ'লে সাক্ষৰতাৰ প্ৰতিটো কৌশলে আমি নিজৰ মাজত আয়ত্ত কৰি ল'ব পাৰিব লাগিব। পাঠোদ্ধাৰ ডিকোডিঙৰ ওপৰত মোৰ এই ভিডিঅ'টোৱে আপোনাক তেনে ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও সহায় কৰিব বুলি আশা কৰিছোঁ। আৰু আপুনি এতিয়ালৈকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক কৰিব বুলি আশা কৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বুজাত সহজ হোৱাৰ কাৰণে পাঠোদ্ধাৰৰ এই কনচেপ্টটো আমি তিনিটা ভাগত আলোচনা কৰিম। প্ৰথমটো হৈছে পাঠোদ্ধাৰ কি, দ্বিতীয়তে হৈছে পাঠোদ্ধাৰৰ বাবে প্ৰয়োজনীয় কৌশল, আৰু তৃতীয়তে হৈছে পাঠোদ্ধাৰৰ বাবে শিক্ষকে কি কৰা উচিত। এতিয়া আহিছোঁ পাঠোদ্ধাৰ কি অৰ্থাৎ ডিকোডিং কি। ডিকোডিং কি হয় তাক জনাৰ আগতে আমি কোডিং কি হয় তাক ভালদৰে জানি ল'ব লাগিব। কোড হৈছে আমি যিকোনো এটা ভাষা লিখাৰ কাৰণে যিবিলাক চিন ব্যৱহাৰ কৰোঁ, অৰ্থাৎ আখৰবিলাকৰ কাৰণে যিবিলাক চিন ব্যৱহাৰ কৰোঁ, সেই চিনবিলাকেই হৈছে ভাষাটোৰ কাৰণে কোড। যেনে অসমীয়াৰ কাৰণে ক, ল, অ, আ, ঠিক একেদৰে ইংৰাজী আখৰৰ কাৰণে AHBC। এই আখৰবিলাকৰ যিবিলাক চিন, এই চিনবিলাক হৈছে ইংৰাজী বা অসমীয়া আখৰটো লিখাৰ কাৰণে কোড। যেতিয়া আমি এই আখৰবিলাকক চিনি পাওঁ, আমি ক'ব পাৰোঁ, অৰ্থটো বুজি পাওঁ, যেনে কটোৰ চিনটোক আমি যদি এই চিনটোক যেতিয়া বুজি পাইছোঁ যে এইটো ক, তেতিয়া আমি ক'ব পাৰোঁ যে এই যিটো কৰ হিচাপত কোড আছিলে সেই কোডটো আমি ডিকোড কৰিলোঁ। ঠিক একেদৰে ইংৰাজী ভাষাৰ ক্ষেত্ৰত যদি মই এ বুলি কওঁ, এই আখৰটো মই চিনি পাইছোঁ, ইয়াৰ অৰ্থটো কি এ, অৰ্থাৎ মই এই আখৰটোৰ হিচাপত চিনৰ হিচাপত যিটো কোড আছিলে সেই কোডটো মই ডিকোড কৰিব পাৰিছোঁ। ঠিক একেদৰে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আপুনি আখৰৰ কাট আউট বা বৰ্ডত লিখি দি পেলাই তেওঁলোকক সুধিব পাৰে যে তোমালোকে কোৱাছোঁ এইটো কি আখৰ। তেওঁলোকে যদি সেই আখৰৰ কাট আউটটো বা বৰ্ডত লিখি দিয়া সেই চিনটো যদি তেওঁলোকে ধৰিব পাৰিছে বা ক'ব পাৰিছে যে ছাৰ এইটো ক, বা ঠিক একেদৰে ইংৰাজী ক্ষেত্ৰত যদি তেওঁলোকে ABCD বিলাক চিনি পায় তেনেহ'লে তেওঁলোকে কোডটো ক'ব পাৰিব, তেওঁলোকে এইটো কি আখৰ লিখিছে বা আখৰৰ কাট আউট লিখি ব্যৱহাৰ কৰিছে আপুনি ক'ব পাৰিব। এতিয়া আমাৰ আখৰৰ পিছত আপুনি সহজ সৰল বানানলৈ যাব, যেনে অসমীয়াত আপুনি কল, কঠ, পল, বা ঠিক তেনেদৰে ইংৰাজীত কেট, ডগ, এনেকুৱা যিবিলাক বানানৰ কাৰণে আমি ছবি দেখুৱাব পাৰোঁ বা তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে বাস্তৱ জীৱনত তেনেকুৱা বস্তুৰ লগত থাকেই, তেনেকুৱা বস্তুৰ ছবিবিলাক লৈ পেলাই আপুনি তেওঁলোকক ক্ৰমান্বয়ে আখৰৰ পৰা বানানলৈ আগবঢ়াই নিব পাৰে। তেওঁলোকে যদি আখৰখিনি যদি ভালদৰে চিনি পায় তেনেহ'লে তাৰ ফলত যিটো লগাই পেলাই বানান হ'ব, বানানটো তেওঁলোকে নিশ্চয় পাৰিব। ঠিক একেদৰে বানানৰ পৰা আপুনি ক্ৰমান্বয়ে এতিয়া বাক্য লৈ যাব, প্ৰথমতে 2-3টা শব্দ থকা বাক্য, তাৰপিছত ক্ৰমে ডাঙৰ টান বাক্য লৈ যাব। বাক্যৰ জৰিয়তে তেওঁলোকে পেৰেগ্ৰাফটোৰ পৰা পঢ়ি পেলাই অৰ্থ উলিয়াব পাৰিব। এতিয়া কথাটো হৈছে, যদি আমাৰ প্ৰতিখন বিদ্যালয়তে প্ৰতিটো শ্ৰেণীতে তেনেকুৱা পঢ়িব নোৱাৰা ল'ৰা ছোৱালী থাকে, তেওঁলোকৰ ক্ষেত্ৰত আপুনি যদি তেওঁলোকে যদি বানান আখৰখিনিয়ে চিনি পোৱা নাই, তাৰমানে তেওঁলোকৰ ডিকোডিঙত অসুবিধা আছে। তেওঁলোকে যদি আখৰখিনি চিনি পাইছে কিন্তু 2-3টা আখৰ মিলাই পেলাই শব্দ গঠন কৰি পঢ়িব পৰা নাই, তেনেহ'লে তেওঁলোকৰ যিটো লগোৱা সেইটো ব্লেণ্ডিং হয়। FLN প্ৰশিক্ষণত ইতিমধ্যে ব্লেণ্ডিং আৰু ডিকোডিঙৰ ওপৰত তেনেকুৱা বিভিন্ন ধৰণৰ ভংগীমা গীত বা এক্টিভিটি কৰা হৈছে। যিবিলাক ছাত্ৰ ছাত্ৰীৰ ব্লেণ্ডিং বা ডিকোডিঙত অসুবিধা আছে তেওঁলোকৰ লগত আপুনি তেনেকুৱা ধৰণৰ এক্টিভিটি বা ভংগীমা গীতৰ জৰিয়তে তেওঁলোকক আগবঢ়াই নিব পাৰে। এতিয়া আমি আগবাঢ়িছোঁ পাঠোদ্ধাৰৰ সংজ্ঞা। পাঠোদ্ধাৰ হ'ল এক দক্ষতা যাৰ জৰিয়তে ধ্বনি আৰু আখৰৰ সম্পৰ্ক, আখৰৰ ধৰণ আদি বুজি লিখিত শব্দক শুদ্ধভাৱে উচ্চাৰণ কৰিবলৈ শিকোৱা। এতিয়া আগবাঢ়িছোঁ পাঠোদ্ধাৰৰ বাবে প্ৰয়োজনীয় কৌশলসমূহ। পাঠোদ্ধাৰৰ বাবে প্ৰয়োজনীয় কৌশলসমূহ হৈছে ধ্বনি সজাগতা, ছপাৰ ধাৰণা, আখৰৰ গাঁথনিগত ধাৰণা, আখৰ আৰু ধ্বনিৰ সম্পৰ্ক, শব্দৰ ধাৰণা, আখৰ আৰু জোঁটনিৰ ধাৰণা। ধ্বনি সজাগতাৰ ওপৰত মই বিশেষ নকওঁ, মোৰ এইটো চেনেলতে ধ্বনি সজাগতাৰ ওপৰত এটা ভিডিঅ' আছে, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপুনি তাৰ পৰা চাই ল'ব পাৰে। ছপাৰ ধাৰণাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক কিতাপখন কেনেকৈ খোলা হয়, কিতাপত লাইনবোৰ কেনেকৈ থাকে, কোৱাবোৰ আমি শিক্ষকে যিবিলাক কথা কওঁ সেইবিলাক কথাই যে কিতাপত লিখা থাকে আৰু লিখাবোৰ কেনেদৰে পঢ়িব লাগে
বা কিতাপখন কেনেকৈ ধৰিব লাগে, এই সকলোবিলাক ধাৰণা ছপাৰ ধাৰণাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক দিয়া হয়। আখৰৰ গাঁথনিগত ধাৰণাত আখৰৰ গঠন সম্পৰ্কে আলোচনা কৰা হয় বা কোনবিলাক ক্ৰমত কোনটো আখৰৰ পিছত কোনটো ক্ৰমত আখৰ আহে সেইবিলাকৰ ওপৰত আলোচনা কৰা হয়। ইয়াৰ পিছত আখৰ আৰু ধ্বনিৰ সম্পৰ্ক। আখৰ আৰু ধ্বনিৰ সম্পৰ্ক হৈছে আখৰ মানে হৈছে চিহ্নবোৰ আৰু ধ্বনিটো হৈছে উচ্চাৰণ। প্ৰত্যেকটো আখৰৰ বাবে একোটা নিৰ্দিষ্ট ধ্বনি আছে, সেই সম্পৰ্কে ইয়াত অৱগত কৰা হয়। শব্দৰ ধাৰণা, আখৰবোৰ লগ লগাই কেনেদৰে শব্দ গঠন কৰা হয় তাৰ ওপৰত শব্দৰ ধাৰণাৰ জৰিয়তে তেওঁলোকক ধাৰণা দিয়া হয়। আখৰৰ জোঁটনি ধাৰণা, আখৰবিলাক কেনেদৰে জোঁটনি অৰ্থাৎ এইটোৰ লগত সেইটো লগ লগাই কেনেদৰে পঢ়িব লাগে তাৰ ওপৰতো এই পাঠোদ্ধাৰৰ জৰিয়তে তেওঁলোকক এই আখৰ জোঁটনি ধাৰণাটো দিয়া হয়। ইয়াৰ পিছত আছে পাঠোদ্ধাৰৰ বাবে শিক্ষকে কি কৰা উচিত। দিনত দেখাৰ ধৰণে আপুনি তেনেকুৱা ধৰণৰ আখৰৰ চাৰ্ট ব্যৱহাৰ কৰি পেলাই ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ নিজ ইচ্ছামতে নিজ খুচিমতে যিকোনো শব্দ গঠন কৰিব দিব পাৰে। তাৰোপৰি ফল মূল জীৱ জন্তুৰ ছবি ব্যৱহাৰ কৰি সেই শব্দ চাৰ্টৰ পৰা কোনবিলাক আখৰ লগ লগাই পেলাই সেই ছবিটো বা সেই ফলটোৰ নাম হ'ব তেওঁলোকক আপুনি গঠন কৰিবলৈ দিব পাৰে, শব্দ গঠন কৰিবলৈ দিব পাৰে। তাৰোপৰি প্ৰথম অৱস্থাত ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ টান নোপোৱাৰ কাৰণে শব্দক ধীৰ গতিত ভাঙি ভাঙি কোৱা, শব্দ খণ্ডবোৰক লগ লগাই শব্দ উচ্চাৰণ কৰিবলৈ শিকোৱা উচিত। বিষয়বস্তুৰ ওপৰত ভিডিঅ' বনাবলৈ বহুখিনি সময় আৰু বহুখিনি সমলৰ প্ৰয়োজন হয়। তেনে ক্ষেত্ৰত পাঠোদ্ধাৰৰ ওপৰত মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন আৰু লগতে ভিডিঅ'টো লাইক কৰিব বুলি আশা কৰি আজিৰ এই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।